Hello guys, this is Chiranjit Chil and you are watching DG Classes. তো আজিৰ আমাৰ যেটো বিষয় হল সেইটো হল যে জ্যামিতিক পদ্ধতিৰ সহায়ত আমি কেনেকে চাহিদাৰ দৰ স্থিতিস্থাপকতা নিৰ্ণয় কৰিব পাৰো। তো চাহিদাৰ দৰ স্থিতিস্থাপকতা ইয়াৰ আগতে আমি ভিডিও এটা আপলোড কৰিছো। যদি সেই ভিডিওটো চোৱা নাই আপোনালোকে আগতে সেই ভিডিওটো চাই লব, কাৰণ সেইটো ভিডিও ক্লিয়াৰ নকৰাকে অৰ্থাৎ চাহিদাৰ দৰ স্থিতিস্থাপকতাৰ যেটো কনসেপ্ট সেইটো ক্লিয়াৰ নোহাকে এইটো বুজিবলৈ অলপ টান হ'ব। তো আহক আমি স্টার্ট কৰি দিও যে জ্যামিতিক পদ্ধতিৰ সহায়ত কেনেকে চাহিদাৰ দৰ স্থিতিস্থাপকতা নিৰ্ণয় কৰিব পাৰো। তো চাহিদাৰ দৰ স্থিতিস্থাপকতা কি আছিল যে দামৰ পৰিৱৰ্তনৰ ফলত চাহিদাৰ কি পৰিৱৰ্তন হৈ আছে সেইটো নিৰ্ণয় আমি যেটো পদ্ধতিৰ সহায়ত কৰা হয় তাকে কোৱা হয় চাহিদাৰ দৰ স্থিতিস্থাপকতা। তো যেতিয়া জ্যামিতিক পদ্ধতিৰ সহায়ত আমি হেতু নিৰ্ণয় কৰিম তেতিয়া যে এটা সৰল ৰৈখিক চাহিদা ৰেখাৰ ক্ষেত্ৰত চাহিদা ৰেখাৰ তলৰ অংশটো ওপৰত হয় আৰু চাহিদা ৰেখাডালৰ ওপৰৰ অংশ তলত হ'ব। তাৰ যেটো অনুপাত হেতুকে সেই অনুপাতৰ ফলটোৱে বা ফলাফলটোৱে হল চাহিদাৰ দৰ স্থিতিস্থাপকতা। তো সূত্ৰটো আমি এনেকৈ লিখিব পাৰো বৰ্ডত দেখুৱা ধৰণে যে ইলাস্টিসিটি অফ প্ৰাইস অৰ্থাৎ চাহিদাৰ দৰ স্থিতিস্থাপকতা সমান কি চাহিদা ৰেখাডালৰ তলৰ অংশ ওপৰত হ'ব আৰু চাহিদা ৰেখাডালৰ ওপৰৰ অংশ তলত হ'ব। তো এইটো এটা চিত্ৰৰ সহায়ত আমি দেখুৱা পাৰো এইটো হল এটা চাহিদা ৰেখা যত এইফালে চাহিদাৰ পৰিমাণ দেখুৱাইছে আৰু এইফালে দাম দেখুৱাইছে। ও এক্সত চাহিদাৰ পৰিমাণটো আৰু দাম ও ওয়াই অক্ষত। এতিয়া এইটো এটা চাহিদা ৰেখা ধৰি লোৱা হল চাহিদা ৰেখাডালৰ নাম আমি এ ই দিলো। এইটো এটা সৰল ৰৈখিক চাহিদা ৰেখা যেটো বাওফালৰ ওপৰৰ পৰা সোঁফালে তললৈ নামি অহা হৈছে। এ ই দুটা বিন্দু এ ই বিন্দুৰ মিডলত এটা বিন্দু লোৱা হল, আকৌ এই দুটা বিন্দুৰ মিডলত এটা বিন্দু লোৱা হৈছে, আকৌ এই দুটা এ বি সি ডি ই আমি নাম দি দিলো। ইয়াতে পাঁচটা বিন্দু পাইছো আমি এ বি সি ডি ই। এটা এই জ্যামিতিক পদ্ধতিৰ সহায়ত যেটো সূত্ৰ আমি অলৰেডি লিখিছো চাহিদা ৰেখাডালৰ তলৰ অংশ ওপৰত হয় আৰু চাহিদা ৰেখাডালৰ ওপৰৰ অংশ তলত হয়। এই সূত্ৰটো প্ৰয়োগ কৰি কেনেকে চাহিদাৰ দৰ স্থিতিস্থাপকতা নিৰ্ণয় কৰিব পাৰিম এই চিত্ৰৰ সহায়ত হেতু দেখুৱা যাব। তো আমি আগতো পাইছো যে চাহিদাৰ দৰ স্থিতিস্থাপকতা পাঁচ প্ৰকাৰৰ হয়। একক স্থিতিস্থাপক চাহিদা, একতকৈ অধিক স্থিতিস্থাপক চাহিদা, একতকৈ কম স্থিতিস্থাপক চাহিদা, পূৰ্ণ স্থিতিস্থাপক চাহিদা আৰু পূৰ্ণ অস্থিতিস্থাপক চাহিদা। এই কেইটা আছিল এই পাঁচটাই আছিল চাহিদাৰ দৰ স্থিতিস্থাপকতাৰ বিভিন্ন প্ৰকাৰ। তে এই পাঁচ প্ৰকাৰৰ চাহিদাৰ দৰ স্থিতিস্থাপকতা আমি এডাল সৰল ৰৈখিক চাহিদা ৰেখাৰ সহায়ত দেখুৱা হয়। সেইকাৰণে ইয়াত পাঁচটা বিন্দু লোৱা হৈছে। এই পাঁচটা বিন্দুত আমি পাঁচ প্ৰকাৰৰ চাহিদাৰ দৰ স্থিতিস্থাপকতা নিৰ্ণয় কৰিব পাৰিম। তো প্ৰথমতে আমি এই বিন্দুত যদি ধৰি লও যে এই বিন্দুত চাহিদাৰ দৰ স্থিতিস্থাপকতা বা ইলাস্টিসিটি অফ প্ৰাইস ইকুয়ালস টু সূত্ৰটো কি চাহিদা ৰেখাডালৰ তলৰ অংশ অৰ্থাৎ তলৰ অংশ ইয়াত কিমান আছে এ ই এইটো চাহিদা ৰেখা এ ই টু হল তলৰ অংশটো ওপৰত হ'ব আৰু চাহিদা ৰেখাডালৰ ওপৰৰ অংশ এই বিন্দুৰ ওপৰৰ অংশ 0 হৈ আছে। ওপৰৰ অংশত 0 তে ওপৰৰ অংশত একো নাই গতিকে 0 হৈছে। 0 ৰে এই এক যেতিয়া আমি হৰণ কৰিম ভাগ দিম তেতিয়া আমি মানটো কিমান পাম ইনফিনিটি অৰ্থাৎ অসীম। এতিয়া কথা হল যদি অসীম মান পোৱা যায় তেনে ক্ষেত্ৰত এটো চাহিদাৰ দৰ স্থিতিস্থাপক কোনটো হ'ব পূৰ্ণ স্থিতিস্থাপক চাহিদা। পূৰ্ণ স্থিতিস্থাপক চাহিদা অৰ্থাৎ এই বিন্দুত আমি কি পালো ইলাস্টিসিটি অফ প্ৰাইসৰ মানটো ইনফিনিটি। এই বিন্দুত আমি পালো কি ইলাস্টিসিটি অফ প্ৰাইস বা চাহিদাৰ দৰ স্থিতিস্থাপকতা সমান কি অসীম ইনফিনিটি অৰ্থাৎ ইনফিনিটি হলে কি হয় পূৰ্ণ স্থিতিস্থাপক চাহিদা। এতিয়া হোক আমি বি বিন্দুত নিৰ্ণয় কৰিম। নেক্সট বিন্দুটো আছে বি বিন্দু। বি বিন্দুত যদি নিৰ্ণয় কৰো সূত্ৰ অনুসৰি চাহিদা ৰেখাডালৰ তলৰ অংশ ওপৰত হ'ব। বি বিন্দুৰ তলত আছে বি ই এইখিনি অংশ বি বিন্দুৰ তলত আছে। তো তলৰ অংশটো ক'ত হ'ব চাহিদা ৰেখাডালৰ তলৰ অংশ যেটো ওপৰত হয় বি ই আকৌ চাহিদা ৰেখাডালৰ ওপৰৰ অংশ
বি বিন্দুৰ ওপৰত আছে এ বি সেইটো হ'ব তলত এটো কি হ'ব গ্ৰেটাৰ দেন 1 হ'ব তে কিয় গ্ৰেটাৰ দেন 1 হল কাৰণ এ বি এটো সৰু অংশটো তলত আছে আৰু বি ডাঙৰ অংশটো ওপৰত আছে যেতিয়া আমি সৰুৰে ডাঙৰ হৰণ কৰো সেই মানটো সদায় একতকে বেছি হয় সেই কাৰণে এইটো একতকে যেতিয়া বেছি হ'ব অৰ্থাৎ ইলাস্টিসিটি অফ প্ৰাইসৰ মান একতকৈ বেছি হলে হেতু কোৱা হয় একতকৈ অধিক স্থিতি স্থাপক চাহিদা অর্থাৎ বিবিন্দুত চাহিদার দর স্থিতিস্থাপকতা কি হব একতকৈ অধিক হব এতিয়া আমি সি বিন্দুত চাহিদার দর স্থিতিস্থাপকতা কি হব সি বিন্দুত তলৰ অংশটো কিমান আছে সিই তলৰ অংশ কত হয় ওপৰত হয় আকৌ সি বিন্দুৰ ওপৰৰ অংশ কিমান আছে এ সি এটো তলত হব যেহেতুকে সিই আৰু এসি সমান হৈ আছে সিই আৰু এসি সমান গতিকে ইয়াৰ মানটো কিমান হ'ব 1 ৰ সমান হ'ব যেহেতু তলৰটো ওপৰটো একে মান হলে নিশ্চয় হেতু কিমান হ'ব 1 ৰ সমান হ'ব যদি 1 ৰ সমান হয় তেনহলে ইয়াক কোৱা হয় একক স্থিতি স্থাপক চাহিদা অর্থাৎ সি বিন্দুত ইলাস্টিসিটি অফ প্ৰাইস কি হ'ব 1 ৰ সমান হ'ব ঠিক তেনেদৰে ডি বিন্দুত তেও আমি ডি বিন্দুৰ তলৰ অংশটো ওপৰত হয় তলৰ অংশটো কিমান আছে ডিই হেতু ওপৰত হ'ব আৰু ওপৰৰ অংশ কিমান আছে এ ডি এটো ওপৰৰ অংশ তলত হ'ব এটো কি হ'ব লেস দেন 1 হ'ব কিয় লেস দেন 1 হল কাৰণ এ ডি ডাঙৰ অংশটো তলত আছে আৰু ডি সৰু অংশটো ওপৰত আছে যেতিয়া ডাঙৰে সৰুক ভাগ কৰা হয় বা হৰণ কৰা হয় তেতিয়া তাৰ মানটো একতকে কম হয় গতিকে এটো কি হ'ব একতকৈ কম স্থিতি স্থাপক চাহিদা আৰু এই ক্ষেত্ৰত ইলাস্টিসিটি অফ প্ৰাইসৰ মানটো কি হ'ব লেস দেন 1 অৰ্থাৎ একতকে কম হ'ব তেও আমি লাস্ট ই বিন্দুৰ তলৰ অংশ তলৰ ওপৰত হ'ব তলৰ অংশত একো নাই সেইকাৰণে 0 ওপৰৰ অংশ ই বিন্দুৰ ওপৰৰ অংশ গোটেইখিনি এ ই এটোৰ মানটো কিমান হ'ব 0 যিকোনো সংখ্যাৰে 0 হৰণ কৰিলে 0 পোৱা যায় তে 0 যদি পোৱা যায় তেনহলে এটো কি কোৱা হয় পূৰ্ণ অস্থিতি স্থাপক চাহিদা আৰু এই ক্ষেত্ৰত কি হ'ব ইলাস্টিসিটি অফ প্ৰাইসৰ মান 0 ৰ সমান হ'ব তো পূৰ্ণ অস্থিতিস্থাপক চাহিদা যেতিয়া ইলাস্টিসিটি অফ প্ৰাইসৰ মান 0 হয় অৰ্থাৎ দামৰ যিমানেই পৰিৱৰ্তন নহওক কিয় চাহিদাৰ যদি কোনো পৰিৱৰ্তন নহয় তাকে কোৱা হয় পূৰ্ণ অস্থিতিস্থাপক চাহিদা তো ইলাস্টিসিটি অফ প্ৰাইস ইকুয়ালস টু 0 তো ইয়াই আছিল এই 5 প্ৰকাৰৰ চাহিদাৰ দৰ স্থিতিস্থাপকতা মই আকৌ এবাৰ কৈ দিছো পূৰ্ণ স্থিতিস্থাপক চাহিদা এ বিন্দুত তাৰপিছত একতকৈ অধিক স্থিতিস্থাপক চাহিদা বি বিন্দুত একক স্থিতিস্থাপক চাহিদা সি বিন্দুত একতকৈ কম স্থিতিস্থাপক চাহিদা ডি বিন্দুত আৰু লাষ্টত আমি পালো কি পূৰ্ণ অস্থিতিস্থাপক চাহিদা যেটো ই বিন্দুত এইখিনি হল যে জ্যামিতিক পদ্ধতিৰ সহায়ত চাহিদাৰ দৰ স্থিতিস্থাপকতা নিৰ্ণয় কৰাৰ পদ্ধতি যাৰ সহায়ত আমি চাহিদাৰ দৰ স্থিতিস্থাপকতা নিৰ্ণয় কৰিব পাৰিম যদি চাহিদাৰ দৰ স্থিতিস্থাপকতা বিষয়টোলৈ কিবা সংখ্যা থাকে আমাৰ আগতে ভিডিওটা আপলোড কৰি দিয়া আছে সেই ভিডিওটো নিশ্চয়কৈ চাব আৰু যদি আমালোকৰ ভিডিওসমূহ ভাল লাগি থাকে নিশ্চয় লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব থ্যাংক ইউ অল